4 দিন হৈ গ'ল আমি এতিয়ালৈ ন্যায় পোৱা নাই। আমি ফেচবুকতো প্ৰায় লিখিয়ে আছোঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি। আমাক ন্যায় লাগে অতি সোনকালে। এইফালে গাইছ চাওক চুৰে ল'ব লাগিছিলে এইফালে কি মজা লাগিছে। এটা দেখিও ভাল লাগিছে। তাবা ভিডিঅ' কৰি আহিব লাগিব। নমস্কাৰ, মই নৱজ্যোতি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' গাইছ আজি সন্ধিয়া মানে ৰাতিলৈ ধুনীয়াকৈ আজি চাকি বন্তি আমাৰ গোটেই ৰাস্তাটো জ্বলাম। এতিয়া ধুনীয়াকৈ কাম বন কৰিব লাগিব। প্ৰথমতে নাৰিকল পাৰিব যাব লাগিব, তাৰপিছত ৰাস্তা চাফা কৰিব যাব লাগিব। ব্লক তেন্তে এতিয়া দেৰি নকৰি যাওঁ। ফাইনেলি এইফালে ধুনীয়াকৈ এতিয়া নাৰিকল তলি আছে। ফাইনেলি এতিয়া আমাৰ ঘৰত আহিছোঁ নাৰিকল। এইফালে কলেটো উঠিব এতিয়া এইটো এয়া হৈছে আমাৰ নাৰিকল আৰু এইফালে উঠি গ'লে এয়া বাকী যিখিনি পাৰি আছে এতিয়া নামঘৰত লৈ গৈছে আৰু নামঘৰত এতিয়া ধুনীয়াকৈ গুচাব। তাৰপিছত নাৰিকলখিনি কাটি কৰি আকৌ আমি ৰাস্তাটো চাফা কৰিব লাগিবগৈ। ফাইনেলি এইফালে ধুনীয়াকৈ এতিয়া পূৰা ৰাস্তাখিনি সাৰি আছে, মানে চাফা কৰি আছে আৰু বাবুদা আৰু এইফালে আগতীয়াকৈ বাবুদাহঁতে লাগি আছে আৰু এইফালে DSK লাগি আছে আৰু ধুনীয়াকৈ এতিয়া কাম কৰোঁ ন। চ' পিছলৈ চাই থাকক ভিডিঅ'টো। আৰু সন্ধিয়ালৈ পূৰা ধুনীয়াকৈ ইয়াৰ পৰা তালৈ একদম পূৰা বন্তি চাকি জ্বলি থাকিব, আপোনালোকে চাই থাকিব, বহুত ধুনীয়া লাগিব সন্ধিয়া। কাম বন কৰি এতিয়া ঘৰ পালোহি। ত' সন্ধিয়ালৈ এতিয়া আপোনালোকক লগ পাম। সন্ধিয়া মানে গোটেই বন্তি চাকি জ্বলাব। ফাইনেলি এইফালে পূৰা বন্তি চাকি আহি গ'ল আৰু এতিয়া এই বস্তুখিনি মানে বন্তি চাকিখিনি এতিয়া প্ৰথম তিয়াই লোৱা গৈছে। প্ৰথম এতিয়া ধুনীয়াকৈ তিয়াই লোৱা গৈছে, তাৰপিছত মানে তেল বেছি খাব নহয়। এতিয়া তিয়াই লোৱাৰ পিছত পানী খাব, পানী খোৱাৰ পিছত এতিয়া ধুনীয়াকৈ তেতিয়া তেলটো কম খাব। সেইখিনি খোৱাৰ পিছত এনেকৈ বুখাই থৈ দিম। যিমানখিনি পানী বন্তি চাকিটোত থাকিব সেইখিনি পানীটো নাইকিয়া হৈ যাব, তাৰপিছত তেতিয়া তেলটো অলপ কম খাব। হ'ব দে, কিমান আনিলি? 700। এয়া সৰু চাইজৰকেইটা 700 আনিছে, তাৰপিছত এয়া ডাঙৰ 7টা। ডাঙৰকেইটা মানে প্ৰৱেশ দ্বাৰত প্ৰথম দিব এয়া 2টা, তাৰপিছত এইফালে শেষৰ স্থানত দিব আৰু জুবিন দাৰ ফটো আমি লগাম যে তেতিয়া মানে তাত দিব। আৰু এইটো কোনে বাচিছিলে? এইটো সেইটো মানে ফাইনেলি এতিয়া ধুনীয়াকৈ আৰম্ভ হৈ গৈছে আমাৰ মানে চাকি বন্তিকেইটা এতিয়া আমি ধুনীয়াকৈ সজাই আছোঁ। ইয়াতে আছে আমাৰ বন্তি চাকিখিনি, ইয়াতে আনিছোঁ ধুনীয়াকৈ ইয়াতে। চ' তেলখিনি আহিব আছে, তেলখিনি আহি পোৱাৰ পিছত ধুনীয়াকৈ তাৰপিছত হৈ যাব। এইটোহে অকণমান টাইট হৈছে, বাকীকেইটা যে অকণমান হেৰি ঢিলা ওলাই গৈছে দেখা নাই। বাকী আৰু এইটো ওলাই গৈ আছে, মানে এইটো কাটি দিব লগা হৈছে আৰু তেলটো মিক্সিং মাৰি দিব। অকণমান ছাইডত সানি দিলেও একো নহয় নহয় চাগৰে। আমি ইয়াৰ পৰা মানে এয়া এনেকুৱা খুঁটি 16টামান এইখিনিৰ পৰা তালৈহে দিম, যলৈ পৰে 16টা খুঁটি তালৈ দিম। বাকী ধৰি লওক বাকী গোটেইখিনি আমি তলত দি যাম চাকি বন্তিকেইটা। বাকী ইফালে ইয়ালৈ পৰিছে 16টা খুঁটি আৰু 9 খুঁটি। চ' ইয়ালৈ পৰিছে, বাকী যিমানখিনি আছে চব ডাউন দিম, এনেকৈ তলত দি যাম। ধুনীয়াকৈ তলত দি যাম গোটেই ৰাস্তাটো। আৰু এইফালে ধুনীয়াকৈ ৰাস্তা আমি চাফা কৰি আছিলোঁ, দেখিছিলে এইফালে ধুনীয়াকৈ আগত থাকি বহুতখিনিয়ে চাফা দেখিছে আৰু এইফালে এতিয়া চবেই হাতে কামে লাগি আছে। এইফালে ধুনীয়াকৈ এতিয়া আমি জ্বলাবলৈ ওলালোঁ। এতিয়া জ্বলাই থৈ জ্বলাই কথা কওঁ, কাৰণ এন্ধাৰ হৈ থাকিলে অসুবিধা হ'ব। এতিয়া ধুনীয়াকৈ প্ৰথম আমি জ্বলাই লৈছোঁ, কাৰণ জ্বলাই থৈ দিলে তেতিয়াহে চকুত পৰিব। এইফালে যিহেতু সদায় অহা যোৱা হৈ থাকে না এইটো চাইডে। ফাইনেলি এইফালে ধুনীয়াকৈ এতিয়া এয়া জ্বলাই আছে, চাওঁ। পৰবোৰ চাওক, পৰবোৰ আৰম্ভণি হৈ গ'লগৈ।
ধুনীয়াকৈ সকলোৱে জ্বলাই আছে চাওক আজি দিৱালী আৰু সকলোকে দিৱালী শুভকামনা থাকিল আৰু এইফালে আমাৰ অবিদা জ্বলাই আছে এইফালে আমাৰ দীঘলী জ্বলাই আছে আৰু এইফালে আমাৰ সতিনী জ্বলাই আছে আৰু আমাৰ ইয়াৰ এলিজাবেথ আৰু জয় জুবিন দা আমি দিৱালী আৰু লগতে জুবিন দা আমি শ্ৰদ্ধাঞ্জলি জনাই আমি এনেকৈ চাকি বন্তি জ্বলাই আছোঁ এইফালে আমাৰ ছোৱালীখিনি লাগি আছে হাই কৰে আমাৰ আমাৰ মৰম লগা ছোৱালীকেইজনী হাই কৰে দে লাজ নকৰিবি দে এজনী টিকলি মাইনা আই দিয়া এইফালে ফাইনেলি আমাৰ পূৰা আধা আধি হৈ গৈছে এইফালে চাওক কি মজা লাগিছে চ' আকৌ এবাৰ আহিম আমি চাইকেল লৈ বা বাইক লৈ কেনে আহিম তেতিয়া ধুনীয়াকৈ আপোনাক যেতিয়া মানে টোটেলি গোটেইখিনি জ্বলাই হ'ব তেতিয়া আপোনালোকক দেখাম পূৰা 10x জুম কৰি দিছোঁ ঐ গোটেইটো পুৰণা চিনেমা হৈ গৈছে ইফালে টোটেলি পূৰা ইফালৰ পৰা বনাই আহি আছে মানে বন্তি চাকি জ্বলাই আহি আছে আৰু এইফালে ইয়াত যি লিখি দিছে জয় জুবিন দা এইফালে ধুনীয়াকৈ গোটেই ৰাস্তাটো যেতিয়া হ'ব তেতিয়া আপোনালোকক ভিডিঅ' কৰি কিনে দেখাই আছোঁ আৰু এইফালে আৰু এইফালে তাত স্কুলখনো দি দিছে অলপ এইফালে গাইছা চ' প্ৰায় 1 কিলোমিটাৰ 1.1 কিলোমিটাৰ তো ইমানখিনি পূৰা চাকি বন্তি দিয়া হৈছে আমাৰ গাঁৱত মানে গোটেইখন দিয়া গৈছে আৰু এইফালে 100 মিটাৰমান মানে বেছি দিয়া গৈছে হেং নামালৈ যাওঁ ৰ'বচোন কি হয় এলিজাই দুআষাৰ কৰিবলৈ দে হয় দে জুবিন দাৰ বিষয়ে আৰু এইফালে আজি মানে আমাৰ আজি পৰিৱেশটো বহুত ভাল লাগিছে আমাৰ ল'ৰা ছোৱালীখিনিক একে ধন্যবাদ দিছোঁ আৰু এইফালে জুবিন দাৰ কাৰণে আমি হেৰি দিছোঁ আশীৰ্বাদ কৰিছোঁ বাকী ধৰ আমাৰ ল'ৰা ছোৱালীখিনিক আশীৰ্বাদ কৰিছোঁ ভাল লাগিছে বঢ়িয়া আজি ধৰ দেৱালী বুলি ধুনীয়া আমাৰ ল'ৰা ছোৱালীখিনি আগবাঢ়িব দিছোঁ আৰু আজি পৰিৱেশটো ভাল লাগিছে ঘূৰিব গৈছে নাই আকৌ ভাল লাগিছে এলিজা যে কৈ থওঁ এয়াই হৈছে আমাৰ এলিজা আৰু এলিজাবেথ সিফালে তাত আছে ল'ৰাখিনি ধন্যবাদ দিছোঁ আৰু ঘূৰিব যাওঁ আকৌ এবাৰ যাম বাৰু আৰু সিফালেও চাই আকৌ ধুনীয়া লাগিছে 1 কিলোমিটাৰ হৈও 100 মিটাৰমান বেছি দিয়া গৈছে মানে তালৈ জ্বলাইছোঁ। এইফালে আমাৰ গাঁও গোটেইখন হৈছে
তাৰপিছত তাৰ উপৰিও মানে আমি আকৌ 100 মিটাৰমান বঢ়াই দিছোঁ বোলে। এতিয়া আমি শেষৰখিনিলৈ পাই গৈছোঁ। ধন্যবাদ জনাইছোঁ ভগৱানক। আৰু সঁচাকৈ কৈছোঁ মানে ইমান দিন মই সেইকাৰণে ভিডিঅ' বনোৱা নাছিলোঁ। আজি হেং মাৰা নাই। আগতে মানে ভিডিঅ' বনাব চেষ্টা কৰোঁ, মানে মটৰ ব্লগ বহুত দিনত মানে হ'ল না, এনেকৈ মটৰ ব্লগ বনোৱাই নাই। আৰু নতুন মানে যিটো পুৰণা চেনেল যোৱাৰ পৰা ধৰি মই ভিডিঅ' বনোৱা নাছিলোঁ মানে ভালকৈ, আৰু নতুন চেনেল এটা খুলিছোঁ, সেয়েহে আজি মানে বনাইছোঁ। আৰু ইয়াৰ উপৰিও মই ইয়াৰ আগতে বনাব ওলাইছিলোঁ, কিন্তু তেতিয়া পূৰা মানে কেমেৰাটো পূৰা হেং হৈ গৈছিল। চ' আজি কিন্তু হেং হোৱা নাই। তো কি বুলি ক'ম আপোনালোকে নিজে অনুভৱ কৰক, কাৰণ ইমান দিন মই ইয়াৰ আগত মই মানে মটৰ ব্লগ বনাম বুলি ভাবিছিলোঁ, কিন্তু হেৰি হোৱা নাছিলে, মানে বেটেৰীটোৰ কাৰণে মানে পূৰা হেং হৈ আছিলে। চ' ধন্যবাদ জনাইছোঁ আজি, আৰু সকলোকে হেপী দিৱালী আৰু জয় জুবিন দা, লাভ ইউ জুবিন দা। মাথো এয়া জুবিন দাৰ কাৰণেহে এই আপোনালোকে এই কেমেৰাটোৰ পৰা গ্ৰুপটোৰ পৰা ফুটেজটো দেখা পাইছে। কাৰণ ইয়াৰ আগত মই কৈছোঁ ইয়াৰ আগত মই ভিডিঅ' মটৰ ব্লগ বনাব ওলাওঁ, কিন্তু কি হয় বেটেৰীটোৰ কাৰণে হেং হৈ থাকে পূৰা, কিন্তু আজি হেং মাৰা নাই। চ' সোনকালে জুবিন দা যাতে ন্যায় পায়। চ' জাষ্টিছ ফৰ জুবিন দা সকলোৱে টেগ কৰা, ফেচবুকত, ইনষ্টাগ্ৰামত, ইউটিউবত, সকলোতে। ফেচবুকত 2.3 মিলিয়ন হ'ল। চ' আপোনালোকে সকলোৱে যিমান পাৰে হেছটেগ লগাই কিনে আপোনালোকে হেৰি কৰক, পূৰা কমেণ্টত লিখি দিয়ক। আৰু এইফালে আজি মানে সেই নিউজলৈ মাতিছে, আৰু এতিয়া গাঁৱলৈ যাব। এতিয়া চালৈ যাব নেকি? আহিহে আছে। আপোনালোকৰ চেনেলটোৰ নাম কিনো? কেইবাটাও আছে। কোনটো চেনেলটোৰ নাম কৈ দিয়কচোন। মৰিগাঁও বাতৰি আহিব, সজদা ৰিয়েলিটি আহিব, ৰিপৰ্টাৰ লাইভ আহিব, হয় আহিব। হয়, আৰু দাদাই ধুনীয়াকৈ কৈ দিছে। আৰু আপোনালোকে যদি চাব বিচাৰে দাদাহঁতৰ ধুনীয়াকৈ নিউজ চেনেলবোৰত চাই দিব। সকলোকে ছাবস্ক্ৰাইব কৰিব দিয়ক। আপোনালোকে মৰিগাঁও বাতৰি ছাবস্ক্ৰাইব কৰিব। এইটো মৰিগাঁও লোকেল চেনেল হয়। আপোনালোকে প্ৰতিটো মুহূৰ্ততে প্ৰতিটো বাতৰি আপোনালোকে পাই থাকিব, আৰু সত্য বাতৰি পাব, সত্য আৰু নিৰপেক্ষ বাতৰি লাভ কৰিব পাৰিব। ঠিক আছে। এয়া আমাৰ মৰিগাঁৱৰে হয়। তো আপোনালোকে মৰিগাঁও বাতৰি বিশেষকৈ আপোনালোকে ছাপোৰ্ট কৰিব তেখেতলোক। মই প্ৰথমে আজি মৰিগাঁও খবৰ সংস্থাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু মাজুলী নয়নজ্যোতি যুৱক সংঘই যিটো পদক্ষেপ লৈছে তাকো মই ধন্যবাদ জনাইছোঁ। আমি আজি আচলতে এইটো দেৱালী উৎসৱ, কিন্তু আমি দেৱালী উৎসৱ হিচাপে পতা নাই। যিহেতু আমাৰ প্ৰাণ শিল্পী এগৰাকী গোটেই অসমৰ হিয়া আমঠু জুবিন গাৰ্গ ডাঙৰীয়া ঢুকাই গৈছে। তেখেতে যেতিয়ালৈকে ন্যায় নাপায়, তেখেতৰ ন্যায় নোপোৱালৈকে আমি কোনো আজি ইয়াত ফটকা বোম ফুটোৱাৰ ব্যৱস্থা কৰা নাই। খালি জুবিন দাৰ নামত আমি 1000 গছি মাটি চাকি জ্বলাইছোঁ ইয়াত, সকলোৱে নয়নজ্যোতি যুৱ সংঘ লগ লাগি। গতিকে মই আৰু বেছি নক'ম, এটা কথাই ক'ম, সকলো ৰাইজৰ লগতে যাতে জুবিন দাই ন্যায় পায়, আৰু জুবিন দাই ন্যায় অবিহনে আমাৰ কোনো গণতন্ত্ৰ নাই। গতিকে আমি যিদিনাখনে বোম বজাম, জুবিন দাই যেতিয়া সঠিককৈ ন্যায় পাব, সেইদিনাখনে আমি নতুনকৈ দেৱালী পালিম ইয়াত, আৰু আমি হাজাৰ ফটকা ফুটাম, বোম ফুটাম, যিদিনাখনে জুবিন দাই ন্যায় পায়। দিন হৈ গ'ল, আমি এতিয়ালৈ ন্যায় পোৱা নাই। আমি ফেচবুকতো প্ৰায় লিখিয়ে আছোঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি। আমাক ন্যায় লাগে অতি সোনকালে। আৰু আমি আজি যিটো অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ, আমি কোনো দীপাৱলী অনুষ্ঠান আমি এইটো অনুষ্ঠিত কৰা নাই। আমি জুবিন দাৰ ন্যায়ৰ বাবেহে আমি এই অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। ইয়াত আমাৰ গোটেই মাজুলী নয়নজ্যোতি যুৱ সংঘৰ লগতে সকলো ৰাইজ উপস্থিত আছে, আৰু জুবিন দাৰ অবিহনে আমাৰ এইটো প্ৰথম দীপাৱলী, আৰু খুবেই আমি দুখিত এতিয়ালৈ আমি জুবিন দাৰ ন্যায় পোৱা নাই। আমাক অতি সোনকালে ন্যায় লাগে,
আৰু প্ৰশাসনক আমি আমাৰ দাবী আমি উত্থাপন কৰিছোঁ যে আমাক অতি সোনকালে ন্যায় লাগে। মোৰ মন দুচকু অসহায় অকলশৰে মোৰ স্পৰ্শ মোৰ আকাশ আছে একেথৰে মোৰ